হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম আপোনালোক সকলোকে আপোনালোকৰ চেনেল প্ৰিয় বান্ধৱীলৈ মই স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে সুখী আছে আৰু সুৰক্ষিত আছে আজি ৰাতিপুৱা ব্ৰেকফাষ্টত বনাইছিলোঁ চিকেন চাওমিন আৰু আজি ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ বেলেগ এদিন নিশ্চয় শ্বেয়াৰ কৰিম একেবাৰে সাধাৰণভাৱে বনাইছিলোঁ আৰু তাকে মই বাপুকো খুৱাব লৈছোঁ হাই এভৰিৱান এতিয়া মই জাষ্ট ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু ব্ৰেকফাষ্ট কৰিয়ে প্ৰথমতে বাপুকো গা চা ধুৱাই দিলোঁ নিজেও গা চা ধুই একেবাৰে আজৰি হৈ গ'লোঁ আৰু এতিয়া আপোনালোকে এতিয়া মৰম লগা কমেণ্টবিলাক পঢ়ি আছোঁ আৰু সেইবিলাকৰ ৰিপ্লাই কৰি আছোঁ আৰু লগতে অকণমান কিছুমান এডিটিঙৰ কাম আছিলে সেইখিনিও কৰি আছোঁ আৰু আপোনালোকে বাৰু কি ধৰণে দিন কটাইছে মোক জনাবচোন আৰু যেহেতু এতিয়া বহুতখিনি জেগাত লকডাউন আৰম্ভ হ'লেই আকৌ গতিকে আপোনালোকৰ তাত বাৰু চিটুৱেশ্যন কেনেকুৱা আৰু লকডাউন হৈছে নেকি আৰু আপোনালোকে কেনেধৰণে দিন কটাইছে মোক নিশ্চয় জনাব তেতিয়াহ'লে মই যাওঁ ভাতৰ যোগাৰ কৰাত আৰু আপোনালোকে অলপ সময়ৰ বাবে বাপুৰ দুষ্টামি চাই লওক আৰু সি কি বিশৃংখল কৰি ৰাখিছে ৰুমটো লাঞ্চত বনাইছিলোঁ টেঙা দাইল আজি টেঙা দাইলখন ভুল দি বনাইছিলোঁ আপোনালোকৰ লগত বেলেগ এদিন শ্বেয়াৰ কৰিম নিশ্চয় আজি মানে বাপুৰ লগত লাগি থাকোঁতে মোৰ একেবাৰে সময় নহ'লে লগত আছিলে ৰঙালাও ভাজি আলু দি বনাইছিলোঁ ৰঙালাও আৰু লগত আছিলে কঁঠাল গুটিৰ পিটিকা খাই বাৰু আপোনালোকে ভাল পায় নাই মোক জনাবচোন আমি লাঞ্চ কৰি আহিলোঁ এতিয়া আৰু লাঞ্চ কৰি আহি আচলতে কি হ'ল বাপুক মই শুৱাব ল'লোঁ আৰু তাক শুৱাওঁতে মই নিজেও শুই গ'লোঁ প্ৰায় একদম ভালকৈ 2 ঘণ্টা মানে শুই ল'লোঁ আৰু এতিয়া আবেলিয়ে হ'ল ভাবিছোঁ যাওঁ এতিয়া চাহ একাপ খাই লওঁগৈ আৰু দেখিছোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব সেয়েহে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু যোৱাৰ আগতে আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ এটা সৰু কাহিনী এখন দেশত এজন ৰজা আছিলে ৰজাজনে এদিন কি কৰিলে ৰাতি যিটো সিহঁতৰ মেইন ৰাস্তা সেই দেশখনৰ যিটো মেইন ৰাস্তা সেই মেইন ৰাস্তাটোতে এটা মস্ত ডাঙৰ শিল আনি থৈ দিলে যাতে ৰাস্তাটো একেবাৰে ব্লক হৈ যায় তো তেওঁ এনেকুৱা এটা কৰিলে কৰাৰ পিছতে তেওঁ ৰাতিপুৱা গছৰ ছাইডত লুকাই চাই আছিলে কোনেনো কি কৰে তো ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ মানুহ এফালেদি আহিছে আহি মেলি সকলোৱে ৰজাক গালিৰ পৰা আৰম্ভ কৰিলে কোনোবাই কৈছে কেনেকুৱা ধৰণৰ ৰজা এই শিল এটা পৰি আছে চাফাও ঠিকো কৰি নিদিয়ে আমাৰ ৰাস্তাটো ব্লক হৈ আছে আমি এতিয়া যাম কেনেকৈ কোনোবা আহি কৈছে যে এজন ৰজা একেবাৰে কামৰ নহয় ইমান ডাঙৰ শিল এডোখৰ পৰি আছে ইয়াৰ পৰা আঁতৰাই নিদিয়ে কিয় কোনোবা আহি ক'লেহি যে এইটো ৰাস্তাটো একেবাৰে বন্ধ হৈ গ'ল আমি এতিয়া বেলেগ এটা ৰাস্তা উলিয়াই মেলি সেইফালেদি যাওঁ এনেদৰে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কথা কোৱা আৰম্ভ কৰিলে ঠিক তেনেকুৱাতে এজন মানুহ আহিলে এই মানুহজনে আহি ভাবিলে যে ইমান ডাঙৰ শিল এডোখৰ ইয়াতে পৰি আছে মই চেষ্টা কৰোঁচোন শিলডোখৰ গুচাবৰ কাৰণে তেওঁ যেতিয়া শিলডোখৰ এনেকৈ ঠেলি দিলে তেতিয়া শিলটো ধুনীয়াকৈ গুচি গ'ল আৰু তলত দেখিলে ইমান ডাঙৰ এটা সোণৰ মোনা এটা পৰি আছে আৰু তাত লিখি আছে যে যোনে এই শিলটো গুচাই দিব এই মোনাটো তেওঁৰে হয় আচলতে এইটো ৰজাই থৈ দিছিলে গতিকে এই সাধুটোৰ পৰা আমি এইটো কথা বুজি পালোঁ যে আমাৰ
জীৱনত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে এই সমস্যাবিলাকৰ আমি কমপ্লেইন কৰি থাকি লাভ নাই আমি খালি চেষ্টা কৰিব লাগিব কেনেকৈ আমি তাক এই সমস্যাটো সমাধান কৰিব পাৰোঁ তাৰ ৰিমেডি কি আছে আমি সেইটোহে চিন্তা কৰিব লাগে ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ আপোনালোকৰ প্ৰিয় বান্ধৱী সদায় আপোনালোকৰ মাজলৈ আহি থাকিব আপোনালোকৰ খবৰ জানিবলৈ লগতে মোৰ খবৰ জনাবলৈ সেয়েহে মোৰ চেনেলটো চাই থাকিব আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমান দেৰি যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিয়ে যাব থেংক ইউ ফৰ ৱাচিং বাই বাই